কৰি আয়োজন অতি হলে সকলোকে অস্বৰ লগত ভাৰতৰ লক্ষ লক্ষ বীৰ ৰাজ্যৰ কমিটি যজ্ঞৰ জয় পত্ৰ এই দেখি জয়ৰ আশা সকলো বীৰেই নিবে দিলে নিজ স্বাধীনতা পাণ্ডৱৰ চৰণ নোৱা দিলো বুজিব একে বৰ্তমান যজ্ঞৰ কোন ৰাজ্যত কৰিছে বৰ্তমান যজ্ঞৰ প্ৰৱেশিছে মণিপুৰৰ ৰাজসজ্জা মণিপুৰৰ নিপতিয়ে যজ্ঞৰ কৰিছে কিন্তু দাদা এইবাৰ পাণ্ডৱৰ জয়লা সম্ভৱ নহয় এই কৰা ভাই নকৰো পাণ্ডৱৰ জয়লা নহয় সম্ভৱ বিহাৰ হৰিৰ নাম সিদ্ধান্ত নহয় কাৰণে শক্তি আছে পৃথিৱীৰ পাণ্ডৱ অযথা বিতৰ্ক কৰি কালক্ষয় নকৰি থাকোঁতে জীৱিত এই হিমা অৰ্জুন থাকোঁতে নিজে এই অনুকাল তাৰ খাদ্য পাণ্ডৱী কৰে অনিচ্ছাদৰ প্ৰতি মোৰ পৰাণ টকা নাই সন্মুখত দেখুৱাই ৰণৰ কৌশল অনিচ্ছাদৰ নাম মই ৰাখিম বুলি থাকোঁতে জীৱিত এই যত নিৰ্ভৰ কোনে পাৰে পাণ্ডৱক পৰাস্ত কৰিব সন্মুখ সময়ত মণিপুৰৰ থাকোঁতে এনেখিনি বীৰ নকৰে পাৰ্থই কয় খবৰ ক্ষেত্ৰত পাঠ্যৰ নাম শুনি মনিষ্ঠতে যজ্ঞ ৰাষ্ট্ৰ অপমানি কৰিব পাৰে পাণ্ডৱৰ এই যিহেতু যুদ্ধযাত্ৰাৰ বৰ্তমান নতে প্ৰয়োজন সঁচা কথা দাদা যুদ্ধ যাত্ৰাৰ গাড়ী প্ৰয়োজন বল দাদা চাওঁ আমি